এই বা এটা বড় বড় আইটা না বড়িয়া বড়িয়া হেল্ল' বন্ধু-বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। আমি আজি লোকেল ধাবাত গৈছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। তো মইতো ব্লগত আপোনালোকক লগ পাই আছোঁ। অলপ ভালো নেই গাইজ আপোনালোকে চাই থাকক। তো গাইজ আজি আমি 3খন বাইক লৈ যাম। লগত আছে এইটো এই নৱ আৰু এইটো আছে বিকাশ আৰু এইটো সুমন। বেলেগ এতিয়া গৈ থাকো। এইয়া ই পাই গ'লো চাংচাৰি। মোৰ লগৰ আগৰ বিকাশ আৰু নৱ আগত গুচি গ'ল। তো যাই আছোঁ ধুনীয়া ধুনীয়া ছোৱালী গাইজ চাই লওক। এইয়া চাংচাৰি ৰূপকোঁৱৰ ছুটি দিছে, ধুনীয়া ধুনীয়া ছোৱালী গাইজ। এই বা চাই লওক গাইজ। আগত গুচি বিকাশে পুৰা আগত গুচি গ'ল, এৰি থৈ আমাক। নৱ পিছফালে আছে। এই গাড়ী এই যাব দেই। তো গাইছ আহি পাই গ'লো শৰাইঘাট ব্ৰিজ। তো আপোনালোকে চাব পাৰে। এতিয়া দীপত গাইছে, এতিয়া দীপৰ বিলত বহিছোঁ। ৰখি আছে ই। অ' কি ভাবি আছ তই? হা এইটো বিকাশ পুৰা বাইক পুৰা ফালি আছে ই এটা। কিবা আহিয়ে নাপায়। দীপৰবিলাক লগত দেখা আছে। এতিয়া দীপৰ বিলৰ পৰা যাব ওলাইছোঁ। অলপ ইয়াতে ৰখিলোঁ, লগৰকেইটা গ'লে আগত। তো আপোনালোকে চাই থাকক, স্কিপ নকৰিব ভিডিঅ'টো। লোকেল ধাবাত যায় গাইছে, তামাম খাম গাইছ। ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, সেইকাৰণে লোকেল ভাবছোঁ মানে উঠি মানে হঠাতে প্লেনিং হৈ গ'ল। মই বিকাশক ফোন কৰিলোঁ, আজি ফুৰি আহোঁ, সি ক'লে গ'ল। তাৰপিছত ভাবিলোঁ যে লোকেল ধাবাতে আমি যাওঁ। তো সেইকাৰণে ভাবিছোঁ গা চা ধুই পুৰা একদম আহিয়ে গ'লোঁ লোকেল ধাবাত। তো আজি পুৰা খাব লাগিব গাইছ, ঘৰত একো খোৱা নাই। তো আপোনালোকে চাই থাকক। ৰাস্তাটো চাক লাগি ফিল্ডিঙৰ ৰাস্তা পুৰা।
গাইজ ফাইনেলি লোকেল ধাবা পাই গ'লোঁ ইয়াত পূৰা খাব লাগিব গাইজ খাব লাগিব তো বাইক এখন ইয়াত পাৰ্কিং কৰি থৈ দিওঁ কি খাবি তই শামুক খাবি আৰু তই তই শামুক খাবি লুকে কি আছা তই কি খাবি কি খাবি তই হা গাহৰি মোক মাথা গাইছে সিহঁতে আজি বেয়া কৰি দিওঁ গাইছ মই বোলে পইচা দিব লাগিব সিহঁতক ই দিছিলে গাইছ হাঁহি আছে পুৰা এই যাওঁ তো আপোনালোকে চাই থাকক গাইছ আপোনালোকক দেখাই আছোঁ কি খাওঁ তো গাইছ ইয়াতে এতিয়া কেঁকুৰা ফ্ৰাই খাম আৰু ইয়াত ইয়াতে লিখা আছে এইটো মেনুখন আপোনালোকে চাই লওক আৰু শামুক খাম গাইছ আপোনালোকে চাই থাকক দেখাই আছোঁ এই শামুক আৰু এই কেঁকুৰা খাই আছোঁ আপোনাক দেখাই আছোঁ তো গাইছ লোকেল ধাবাৰ পৰা আহিলোঁ তো দুটা ইয়াতে ভাইটি দুটাক লগ পাইছোঁ পুৰা চাইকেল ষ্টাৰ্ট কৰি আছে এই বা বঢ়িয়া তাক নাম নলগাই এই বা বড় বড় আই থাকা বঢ়িয়া বঢ়িয়া যোৱা যোৱা আগত যোৱা বঢ়িয়া বঢ়িয়া তবে চাব পাৰা আপোনালোকে পুৰা ষ্টাৰ্ট কৰি আছে তোমাৰ নামটো নিশান দাস আৰু তোমাৰ ক'ত গ'লি তোমাৰ নাম অভিজিত ৰাভা তোমাৰ তোমাৰ ঘৰ হা আচ্ছা তোমাৰ ইয়াত যাবা নেকি মালিগাঁও লগত দে পিছে আহি থাকা লগ পাম আকৌ পিছে তো গাইছ ভাইটি দুটা পুৰা ষ্টাৰ্ট কৰি আছে চাইকেলৰ পুৰা মানে বেলেগ টাইপ তো এতিয়া ঘৰত গৈ আছোঁ আপোনালোকে চাই থাকক তো গাইছ আহি পাই গ'লোঁ টোল গেট বাইদা চাৰিআলি মানে মোৰ ভিডিঅ'টো কৰিব নাপালোঁ মোৰ মানে মোবাইলৰ চাৰ্জ খতম হৈ গ'ল লগৰ এটা মোবাইলৰ পৰা কৰি আছোঁ ভাবিছোঁ ভিডিঅ'টো আজি ইয়াতে খতম কৰি দিম তো গাইছ ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে তলত থকা বেল আইকনটি ক্লিক কৰি দিব অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক আকৌ লগ পাই আছোঁ আজিলৈ বাই বাই Petla kalak palo. Petla. Pura dulu.